হাই গাইজ গুড মৰ্নিং ৱেলকাম বেক টু মাই চেনেল। কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ ভালেই হ'ব। চ' আজি আকৌ এটা নতুন ব্লগ লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকৰ লাইক কৰিব, শ্বেয়াৰ কৰিব, অলপ কমেণ্ট কৰিব। চ' আজি মানে ৰাতিপুৱাই পাকঘৰৰ পৰাই আৰম্ভ কৰিলোঁ। কাৰণ হ'ল মোৰ মানে ৰাতিপুৱাই আজি মোৰ হাজবেণ্ডে যোনটো বস্তু নোৱাৰোঁ মই সেইটো কামে লৈ আহিছে মোৰ কাৰণে। এই সৰু মাছ লৈ আহিছে যোনটো কাটিবই নোৱাৰোঁ মই, মানে বহুত টাইম লাগি যায়। কাটিব পাৰোঁ কিন্তু লাহে লাহে। এতিয়া কাটি থাকোঁ, কেতিয়া ভাত বনোৱা হয় ক'ব নোৱাৰোঁ দেই। মোৰ একদম মানে বহুত লেজি হয় মই এইবিলাক মাছ কাটোতে। এতিয়া কাটি শেষ কৰিলোঁ বহুত কষ্ট কৰি। এতিয়া ধুই লওঁ, নিমখ অলপ সানি লৈছোঁ। নিমখটো সানি লৈ অলপ চাফা হৈ যায়। এতিয়া ধুই পেলাই সোনকালে বনাই লওঁ। আৰু আজি আপোনালোকে হয়তো লিখাটো চাই অলপ ভয় পাইছে, কিন্তু নহয়, একো হোৱা নাই। মানে মানুহ কিছুমান বস্তু ভাবিব পাৰা মানে ভাবিবই নোৱাৰে, হৈ যায়। চ' এনেকুৱা মোৰ লগতো হৈছে। মই মানে 15 আগষ্টৰ দিনা ঘৰত গৈছিলোঁ। তেতিয়া মানে বাইদেউ গৈছিল। বাইদেউ মোক এনেই ক'লে ব'ল যাওঁ ফিল্ম চাই আহোঁ, গদৰ 2 লাগিছে, ফিল্মটো বোলে ভালেই হৈছে। তো ময়ো ক'লোঁ ব'ল যাওঁ চাওঁ। তাৰপিছত এই বাইদেউ ছোৱালীৰ মোবাইলত এপ আছিল, লগে লগে টিকেট কাটিল। তো মানে মই ভাবিব পৰা নাই যে ফিল্ম চাব যাম। বহুত দিন হৈছে মানে ফিল্ম নাযাওঁৱে, আমি ফিল্ম চাবই নাযাওঁ। লাষ্ট মানে পিকে চাইছিলোঁ, তাৰপিছত চোৱাই নাই। তো মই ভাবি ব'ল যাওঁ, বহুত দিন যোৱাও নাই। মানে এনেই গৈছিলোঁ ঘৰত, আৰু ফিল্ম চাব যাম যে এইটো ভাবাই নাই। সেইকাৰণে মই মানে ক'লোঁ যে যোনটো বস্তু মানুহ নাভাবে সেইটোৱে হৈ যায়। তো এতিয়া টিকেট কাটিলোঁ। এতিয়া মানে সেইকাৰণে আজি 4:30টাত যাম। সোনকালে বনাই লওঁ, বনাই খাই লৈ ৰেডি হ'ব লাগিব। আকৌ 3:30টাত ওলাব লাগিব ঘৰৰ পৰা। চ' এতিয়া সোনকালে ভাতটো খাই লওঁ, হৈ গ'লে খাই লৈ এতিয়া মানে ৰেডি হ'ব আহিছোঁ। বাইদেউও ফোন কৰিছে সোনকালে ৰেডি হ, ওলাব লাগিব। বহুত দিন পিছত গৈ আছোঁ দেই। মই মানে ফিল্ম চাবই নাযাওঁ। ঘৰতে চিৰিয়েল চোৱাৰ টাইম নহয়, সন্ধিয়াতে এইবিলাক দুটাক লৈ পঢ়াব লাগে, খোৱা বোৱা দিয়া আৰু নহয়ে মোৰ। এই পিকে চাইছিলোঁ আৰু এতিয়া যাম আৰু গদৰ 2 চাবৰ কাৰণে। সকলোৱে কৈ আছে ফিল্মটো বৰ ভাল হৈছে। মোৰ হৈ গ'ল, মই ৰেডি হৈ গ'লোঁ, এতিয়া ওলাম। ভালে লাগি আছে আজি, বহুত দিন পিছত গৈ আছোঁ। আৰু মোৰ ল'ৰাটোৰো আজি ফাৰ্ষ্ট ফিল্ম চাব। চিনেমা হল চোৱাই নাই আজিলৈ, আজি চাব। চ' তাক লৈ গৈ আছোঁ। ভাবিছিলোঁ থৈ যাম মাৰ ঘৰত, কিন্তু ই নাথাকে, ইও যাব কৈ আছে মই চাম, ফিল্ম চাম। সেইকাৰণে লৈ গৈ আছোঁ, ব'লা যাওঁ। তো এতিয়া পামেই আৰু। তো মাহঁতে মানে অলপ দূৰত থাকে, সেইকাৰণে মাহঁতে বেলেগ গাড়ীত আহি আছে। মই এতিয়া ল'ৰা দুটাক লৈয়ে গুচি আহিছোঁ। যোৱাৰ টাইমত একেলগতে যাম। সিহঁতে এতিয়াও আহি পোৱা নাই, সেইকাৰণে মই এটা দোকানত সোমাইছোঁ। এই সৰুটো ঠাণ্ডা খায় আৰু পানী পিয়াকো লাগিছে, ইমান গৰম। সেইকাৰণে পানী আৰু ঠাণ্ডা লৈ আছোঁ। সিহঁতে অহালৈ অলপ থিয় হৈ থাকোঁ ইয়াতে। এতিয়া সিহঁতে আহি পাইছে, আমি ওপৰত গৈ আছোঁ। আহি পালোঁ চিনেমা হলৰ ভিতৰত। মই ইহঁতক কৈ আছোঁ সোনকালে ব'ল। মোৰ মানে প্ৰথমৰ পৰা চাব নোৱাৰিলে বৰ বেয়া লাগে, মোৰ একদম ভালেই নালাগে। ফাৰ্ষ্টৰ পৰা চাব লাগে। ফিল্মটো মানে ইমান ধুনীয়া হৈছে, ইমান ভাল লাগিছে। গদৰ 1টো চাইছোঁৱে, এইটোতো খুব ভাল ফিল্ম হৈছিল। গদৰ 2 বৰ ধুনীয়া হৈছে। যোনে যোনে চোৱা নাই মই কৈ আছোঁ আপোনালোকে চাব, ইমান ভাল হৈছে ফিল্মটো। চ' মানে এতিয়া ফিল্ম চাই আহিলোঁ। ওলাই আহি অলপ বাহিৰতে ফটো উঠিলোঁ। ইহঁতে কিবা কিবি খালে, ময়ো খালোঁ, অলপ ফুচকা খালোঁ। খাই লৈ এতিয়া ইহঁতৰ খোৱা হ'লে সোনকালে আৰু ঘৰত যাম। মোৰ মায়ে মানে 30 বছৰৰ ওপৰতে হ'ব মানে ফিল্ম চোৱা নাই। আজি লৈ আহিছোঁ, নাহে, জোৰ কৰি লৈ আহিছোঁ। ব'লা আমাৰ লগত চাই আহিবা ফিল্ম। এতিয়া ফিল্মটো চাই খুব ভাল পাইছে। চ' এতিয়া আমি যাওঁ সোনকালে। বাই, সকলোকে গুড নাইট।